হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ পিছত ভিডিঅ' এটালৈ আকৌ পুনৰবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ। ভাবিছোঁ আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব। আকৌ যাতে মানে ইউটিউব চেনেলটো একেবাৰে একো কাম নাইকিয়া হৈ আছিলে, বহুত দিন ভিডিঅ' বনোৱা নাই। আজি আকৌ আৰম্ভ কৰিছোঁ। যে দেখিছে চাগে, এয়া হৈছে আমাৰ ওচৰৰে হয়, অৰুণাচলৰ ৰাস্তাত গৈ আছোঁ। এতিয়া আমি গৈ আছোঁ মালিনী থানলৈ। মালিনী থান যিহেতু আমাৰ পৰা বেছি দূৰ নহয়, মই আগতো ভিডিঅ' বনাই দিছোঁ। এয়া হৈছে নিকাবালিৰ পৰা সোঁ চাইডে সোমাই গৈ মালিনী থানৰ ৰাস্তা মানে ইমানেই বেয়া, কি ক'ম আৰু ভাষা নাই দেই। বহুত বেছি বেয়া ৰাস্তা। গৈছোঁ আৰু পুৰা ৰিক্সিত গৈ আছোঁ। গৈ আমি পাব হৈছেগৈ ইয়াৰ ৰাস্তা। দেখিছে একদম পাহাৰৰ ৰাস্তা। ভয় চলাই আহিছোঁ, ইমান বেছি বেয়া। তথাপিতো একো অপায় অমংগল নোহোৱাকৈ গৈ পালোগৈ বাৰু দেই। এয়া আমি পালোহি। টিকেট মানে পাৰ্কিং কৰিছোঁ। পাৰ্কিং কৰোঁতে পইচা লয় 10 টকা, বা স্কুটিখন ৰখাই ল'লোঁ। তাৰপৰা এইফালে আকৌ ধূপ চাকি লৈ লৈছোঁ আৰু কি লাগে মন্দিৰৰ কাৰণে লৈ মেলি লৈছোঁ ধুনীয়াকৈ। আৰু ইয়াত বস্তুবিলাক বহুত বেছি দাম। ইয়াত বুলিয়ে নহয়, মন্দিৰত থকা দোকানবিলাকত বস্তু দামেই হয়। লৈ ল'লোঁ আমি যিখিনি প্ৰয়োজন হয়। এয়া হৈছে বেগখিনি, দেখিছেনে? দোকানত একদম হাতেৰে গাঁঠি থোৱা। তেওঁলোকে ইমান ধুনীয়াকৈ বনাই থৈছে। দাম বহুত বেছি লোৱা নাই কিন্তু দেই। এয়া হৈছে মন্দিৰৰ তলত, মানে একেবাৰে আমাৰ অসম নহয়, অৰুণাচলতে পৰিব বা সেইডোখৰ। ওপৰলৈ আছে মন্দিৰটো। এয়া হৈছে টিকেট কাউণ্টাৰ। যিহেতু টিকেট কৰিব লাগিব মন্দিৰলৈ যাওঁতে, টিকেট লৈ ল'লোঁ। এটা টিকেটত 20 টকাকৈ। এইখনে হৈছে মেইন গেটখন। এইফালে আমি এণ্ট্ৰি মাৰিব লাগিব আৰু এইফালে এক্সিট মানে ওলাই আহিব লাগিব। আমি যাওঁ এতিয়া মন্দিৰ ভিতৰলৈ। গৈ আছোঁ। দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ, মানে একদম গছ ৰুই থৈছে, ফুলৰ পুলি ধুনীয়াকৈ। আৰু অহাবিলাকে গম পাইছে, আৰু যোনবিলাকেও অহা নাই আহিব, ভাল লাগিব মানে চাই যাব। আমাৰ ওচৰতে যিহেতু কৈছোঁ আপোনালোকক, যিখিনি সৰুৰ পৰা দেখি আহিছোঁ। এয়া হৈছে ওপৰলৈ উঠি যোৱা খটখটিটো। আগতে আছে, এতিয়া প্লেনকৈ ইমান ধুনীয়াকৈ বনাই দিলে। আগতে মানে বহুত বেয়া, উঠিবলৈ কষ্ট হয়, খটখটি দি ভাগৰ লাগি যায়, যিহেতু বহুতখিনি ওপৰলৈ উঠি যাবলগীয়া হয়। এতিয়া এনেকৈ চিৰি বনাই দিয়া দেখি বহুত ভাল হৈছে। এতিয়া ইমান মানে ভাগৰ নালাগে। এতিয়া আগতকৈ বহুত উন্নতি হ'ল। আমিও আহি পাই গ'লোঁ মন্দিৰ। এইফালে ভৰি হাত ধুই ল'ম। ভৰিতে বোলে ধুনীয়াকৈ পানীৰ ব্যৱস্থা আছে, আৰু চব মানে সুবিধা আছে বাৰু। এয়া আহিছে, মানুহ হৈছে কম হৈছে, যিহেতু দূৰৰ মানুহবিলাক বাৰিষা ছিজনত কম আহে। তথাপিতো এনেকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাহত বহুত বেছি দূৰণিৰ মানুহ আহে, বহুত মানুহ আহে। এইফালে ভৰি ধোৱাৰ ব্যৱস্থা আছে। আমি এতিয়া মন্দিৰলৈ যাম। মন্দিৰলৈ যোৱাৰ আগতে ধূপ চাকি বাহিৰতে জ্বলাই থৈ যোৱা হয়, যিহেতু মানে ভিতৰত আজিকালি মন্দিৰত বা জ্বলাব নিদিয়েচোন। ধূপ চাকি বাহিৰতে জ্বলোৱা হয়। আমিও জ্বলাই লওঁগৈ ধুনীয়াকৈ। যি আশা লৈ আহিছে কৈ মেলি আৰু। পাৰখিনি দেখিছেনে? পাৰ চৰাই কি ধুনীয়াকৈ খাই আছে। এইফালে ইয়াতে বৰগছজোপা বৰগছজোপা তলতে বন্তি গছ জ্বলোৱা হয়। আমিও বন্তি গছ জ্বলাই ল'ব ল'লোঁ। ধুনীয়াকৈ জ্বলাই মেলি লওঁ, আৰু সেই আৰু চাই থাকক আৰু কি হয় কৈ যাম আৰু। মালিনী থান বুলি কয়। মালিনী থানখন কিয় হ'ল, মানে নামটো মালিনী নামেৰে কিয় জনাজাত হ'ল? ভগৱান শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক পলুৱাই আনি মানে ইয়াত ৰাতি জিৰণি লৈছিলেহি, জিৰণি লওঁতে পাৰ্বতীয়ে মালিৰ ৰূপ লৈ শ্ৰীকৃষ্ণহঁতক মানে পুষ্পমালা অৰ্পণ কৰিছিলে। তেতিয়া তেওঁ গম পাইছিলে যে এগৰাকী কোনো বেলেগ মানুহ নহয়। তেওঁ যিহেতু জানে, তেওঁ তেতিয়া কৈছিলে মানে কলিকালত এই পাৰ্বতী মালিনী নামেৰে জনাজাত হ'ব বুলি। সেই নামটোৱে এতিয়া মালিনী থান নামেৰে চবেই জনাজাত। আৰু বহুত দিনৰ পাছতহে বোলে মন্দিৰটো হেৰি হৈছে, কাৰোবাৰ সপোনত দেখুৱাৰ পিছতহে মন্দিৰভাগ আকৌ বনোৱা হৈছে। ৰজা দিনত বনাইছিলে, ভূমিকম্পত খহি গ'ল। তাৰপিছত আকৌ এতিয়া নতুনকৈ স্থাপন কৰা হৈছে। এয়া হৈছে নন্দী, যিহেতু আগতে মন্দিৰ থাকোঁতে আছিলে, তাৰপিছত আকৌ মাটি খানোতে ওলালে, এতিয়া ধুনীয়াকৈ সজাই থৈ দিছে আৰু। এইফালে দেখিছে পাহাৰৰ পৰা একদম আমাৰ অৰুণাচলৰ পৰা আমাৰ অসমখন কি ধুনীয়া লাগিছে। এটা একদম ধুনীয়া একদম পৰিৱেশ। আৰু মন্দিৰ ওপৰ ভাগলৈ এইখিনি ওপৰলৈ ভালে লাগে আৰু, যিহেতু পাহাৰৰ জেগা এনেও ভাল লাগে। তাতে গছ গছনিৰ মাজত মন্দিৰ একদম ওপৰত ভাল লাগে। এইফালে দেখিছেনে আমাৰ অসমৰ পথাৰবিলাকত একদম ভুই ৰুই ধুনীয়াকৈ নীলা কৰি থৈছে। এনেই অসমখন ধুনীয়া বুলি নকয় দেই, ওপৰৰ পৰা চাবচোন কি ধুনীয়া লাগিছে দেখিবলৈ। গেটখনো দেখি থাকি ইয়াৰ পৰা অলপ
মন্দিৰৰ পাছফালে ধুনীয়াকৈ সজাই থৈ দিয়া আছে। এইখিনি যেতিয়া বোলে মন্দিৰটো আকৌ নতুনকৈ বনাবৰ কাৰণে খান্দিছিলে, তেতিয়া আগত শিলৰে বনোৱা কিছুমান কীৰ্তিচিহ্ন মানে শিলৰে মূৰ্তিয়ে হ'ব চাগে, মূৰ্তি এনেকৈ ওলাইছে মাটি খান্দোতে, সেইবিলাক পিছফালেদি মন্দিৰৰ পিছফালে ধুনীয়াকৈ সজাই থৈছে। আগত মন্দিৰটো যিহেতু শিলৰ আছিলে বোলে, খান্দোতে ওলালে আৰু সেইখিনি বস্তু মানে বেয়া নকৰি ধুনীয়াকৈ থৈ দিছে চাবলৈ, আৰু ভৱিষ্যতলৈকে থাকি যাব। এনেকৈ শিলৰ বস্তু এনেও একো নহয়, এনেকৈ শ শ বছৰ পুৰণি আৰু এনেকৈ থৈ দিয়া হৈ আছে।